আজি এই ভিডিঅ'টো কেৱল উজনি অসমৰ 6 জনগোষ্ঠীৰ যি আন্দোলনকাৰী তেওঁলোকৰ বাবে প্ৰথমে মই এটা ভিডিঅ' দেখাইছো। এই ভিডিঅ'টো দেখুৱাৰ কাৰণ এটাই আছিলে আপোনালোকক মনত পেলাই দিব বিচাৰিছো। আপোনালোকে একত্ৰিত হৈছিলে এটা সময়ত, এইবাৰ ইলেকশ্যনটোতো এইদৰে একত্ৰিত হ'ব। আপোনালোকৰ ডিমাণ্ডখিনি পূৰ হ'লনে? হয়তো নাই হোৱা। যদিহে নাই হোৱা, একত্ৰিত হোৱাৰ সময় মই ভাবোঁ এইটোৱে উচিত সময়। এতিয়াই আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰিব আৰু প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিব লাগে। যদিহে আপোনালোকৰ ডিমাণ্ডখিনি পূৰা হ'ল, কমেণ্ট বক্সত আপোনালোকে লিখি জনাওক যে আমি যিখিনি ডিমাণ্ড কৰিছিলোঁ সেইখিনি সম্পূৰ্ণৰূপে আমি পালোঁ। আৰু যদিহে আপোনালোকে ডিমাণ্ড কৰা একো পোৱা নাই, তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সেই সময়ছোৱালৈ আকৌ ঘূৰি যাওক। প্ৰত্যেকজন খিলঞ্জীয়া, প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেক জনগোষ্ঠীৰ মানুহে যিখিনি নিজৰ প্ৰাপ্য নোপোৱালৈকে নিজৰ ডিমাণ্ড অটুট ৰাখক। কোনোবা নেতা মন্ত্ৰীৰ মিছা আশাত আপোনালোকে ভুল নাযাব আৰু এই যি একতা, এই একতা সদায় বজাই ৰাখক। তেতিয়াহে ভৱিষ্যতে কিবা এটা পোৱাৰ বা কিবা এটা হোৱাৰ সম্ভাৱনা আছে। এইবাৰ কিন্তু প্ৰত্যুত্তৰ দিয়াৰ সময়। যদিহে আপোনালোকে বিচাৰে, যদিহে আপোনালোকে ভাবে যে আমাৰ যিটো ডিমাণ্ড আছিলে আমি পূৰ নহ'ল, আমি নিজৰ মতে ৰাইজে এইবাৰ কিবা এটা প্ৰত্যুত্তৰ দিম। যদিহে বিচাৰে, জুবিন দাইতো কৈয়ে গৈছে যে আমি চৰকাৰ সলাবও পাৰোঁ, চৰকাৰ বনাবও পাৰোঁ। তো এইবাৰ আপোনালোকৰ হাতত, উজনি অসমৰ ৰাইজক কৈছোঁ মই, এইবাৰ আপোনালোকৰ হাতত সিদ্ধান্ত লওক। কিন্তু সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব, যাতে আকৌ বাৰে বাৰে এই ধৰণে আন্দোলন কৰিব লগা নহয়।